চলো গাইছ সকলোৱে জনাইছোঁ আপোনালোক এটা নতুন ভিডিঅ'ত। তো আজি এতিয়া টাইম হ'ল 8টা। তো এতিয়া আমি যাই আছোঁ মনসা মন্দিৰ। মোৰ লগত আছে মামু চাবৰে কিয় ব্লগ কৰি আছে। তো এতিয়া যাওঁ মনসা মন্দিৰ। তাৰমানে যামকৈ আছিলোঁ বহুত দিনৰ পৰা, কিন্তু যোৱা নাছিলোঁ। তো আজি যাওঁ বুলি ভাবিলোঁ। মোৰ লগত আছে মই কিন্তু এই যে প্ৰমোচন নিদিওঁ, মই কৈ জনা নাই। তো এতিয়া যাম। খালি নাই মই পোৱা টাইম পালে চৌকাছ আহি পালোঁ মনসা মন্দিৰ। তো পিছপিনে চাব পাৰে মনসা মন্দিৰ। তো আমি আহিলোঁ এতিয়া কিবা কিবি কিনো অলপমান ফুল চুল আৰু কি কয় ধূপ চাতি কিনো। বলক আপোনালোকৰ বলক কিনিব। ঘৰতে কিনো ঘৰতে কিনো চাই লওঁ। চৌকাছ আহি ল'লোঁ দুয়োটাই আহি ল'লোঁ ফুল চাকি কিবা কিবি। এতিয়া যাওঁ ভিতৰত। চাগে বহুত দিনৰ মানে আহিতো থাকোঁৱে, কিন্তু ব্লগ কৰা নাই এদিনো। তো শান্তি লাগে যিমানে নাহক কিয়া, বৰিং নালাগে। এইটো মন্দিৰত এটাই ঠাই বহুত নিৰল মানে ইয়াতে চাগে আহি পাইছে। এতিয়া মই দেখুৱাইছোঁ বহুত ইমান সময় নাথাকোঁ কিয় মানে বেজাৰ নালাগে, বহুত শান্তি মন্দিৰটো। সোমাওঁতে চাব পাৰে বেছি একে দেখিছে মানে যদি এইটো আছে গড়লত আক্সিয়াৰ পৰা মানে যোনটো আমাৰ ধাৰাপুৰৰ ৰাস্তা হয় সেইটো দি মই বেটকমা মন্দিৰটোৰ ভিতৰত এইটো মেইন মন্দিৰ। কিন্তু এইটো এতিয়া এইটো হেৰি হৈছে, কিন্তু যোনটো মণিকূট আছে বা ভিতৰৰ যোনটো হয় সেইটো ভাঙি কিনে নতুন এটা বিল্ডিং বনাইছে পিছপিনে। কিন্তু এইটো চাব পাৰে এইটো মেইন গেট। এদিকে যাওঁ। এতিয়া ভিতৰত যাওঁ চাই লওঁ। মানুহ কম এতিয়া, ৰাতিপুৱা আকৌ মানুহ কম, কিন্তু দিনত হয় বহুত হয়। এতিয়া চাকি জ্বলাওঁ। এই চাকি আৰু ধূপ আনিছোঁ, এইখিনি ইয়াতে জ্বলাওঁ। জ্বলাই কেনে চবে ইয়াতে বহি আছিলোঁ, চাকি জ্বলাৰ কাৰণে ৰখি আছিলোঁ। তো ৰখি থাকোঁতে ইয়াতে এজনী ছোৱালী আহি কিনে হেৰি দিলে, টকা দিলে। তো বিয়া কৰিছে। এতিয়া ভাতটো খাই লৈ কিনে আমি চাকি জ্বলাওঁ, ভাত জ্বলাই কিনে চাকি জ্বলাওঁ ইয়াতে দিয়া মানে। তো আমি আৰু আহিলে ফেমিলি আহিলে প্ৰসাদ চলে আহিলে ইয়াতে বহি থকা বিলাকত দিওঁ। এতিয়া আমি খাই লওঁ, খাই লৈ কিনে চাকি লওঁ। চব চাকি জ্বলাওঁ এতিয়া। ই কথা পাতি আছে লগৰ লগত। এতিয়া চাকি জ্বলাওঁ, চাকি জ্বলাই কিনে অলপমান বহি কিনে যাওঁ। এতিয়া এটা হৈছে ব্লগ হ'ব। তো এতিয়া যাওঁ চাকি জ্বলাওঁ, চাই লওঁ। চবেই যেতিয়া চাকি জ্বলালোঁ, এতিয়া এইখিনি লৈ কিনে ৰেডি হৈ আছোঁ এইপিনে ভিতৰত যাবৰ কাৰণে। আৰু এতিয়া ৰখি আছোঁ, বামুণে তাৰমানে হেৰি কৰি আছে, বামুণে চাহ খাই আছে। মোৰ পিছেদি পুষ্পাৰ এক্টিং কৰি আছে, চাব পাৰে। ভিতৰৰ এইখিনি দেখুৱাইছোঁ আপোনালোকক। ইয়াতে বহাৰ কাৰণে বেঞ্চ চেঞ্চ চব দিছে। ইয়াতে ইয়াৰে তলত থাকে ছাগলীবিলাক আৰু ওপৰত ইয়াতে হেৰি আছে চাকি জ্বলাই।
পিছপিনে এইটো হ'ল মেইন মন্দিৰটো ক'ত ছাগলী থাকে তলত আৰু সিপিনে ক'ত ছাগলী থাকে তলত সিপিনে পিছপিনে আৰু হেৰি বনাইছে এই মেইন মন্দিৰটো এইটো মন্দিৰটো পিছপিনে হ'ব ভালেই হ'ব আৰু 1 বছৰমান পিছত ভালেই হ'ব আপোনালোকে যদি 12টামানত আহে তেতিয়াহ'লে ইয়াতে ভোগো দিয়ে পিছপিনে ভোগ বনায় এতিয়া নাজানো বনায় ইয়াতে ৰাতিপুৱা যদি 7টা বা 6:30 মানত আহে তেতিয়াহ'লে ইয়াতে এটা ঘণ্টা বজায় মানে এটা মেচিন আছে মই ভিতৰত গৈ কিনে দেখুৱাম আপোনালোকক তো সেইটো বজালে মানে এনেকুৱা আৱাজ হয় নহয় মানে মন চন বঢ়িয়া লাগে কি ক'ম আপোনালোকে আহিব চাব মই এদিনে বজাই পাইছোঁ কোনে আহি পাইছোঁ অহাৰ লগে লগে বজাইছে এনেকুৱা শান্তি পায় না গোটেই দিনটোৰ কাৰণে আৰু তাৰমানে কি মনটো মটিভেট হৈ থাকে মই শব্দ বেছি পোৱা নাই কিন্তু মটিভেট হৈ থাকে গোটেই দিনটোৰ কাৰণে শান্তি লাগি যায় নীৰৱ এতিয়া বামুণ আহি গ'ল এতিয়া যাওঁ ভিতৰত চাই থাকোঁ ভিতৰত যাই কিনে অলপমান পূজা কৰোঁ সেয়া কৰোঁ ভিতৰৰ পৰা এইখন এতিয়া ফুল কৰিও কথা এটা লওঁ লৈ যাওঁ যাবলৈ ওলাইছোঁ চব আজি ইয়াতে এইখিনি দিওঁ চব আজি মই যে কৈছিলোঁ এইটোৱে বাজাই চকাজ ফটো লৈ আহিলোঁ তো মই যে আপোনাৰ মেচিনটো দেখুৱালোঁ সেইটোৱে আছিল মই যে ক'লোঁ বজাই যে সেইটোৱে বজাই তো ভিডিঅ' ব্লগ কৰিবলৈ অলপমান হেৰি লাগে সেইকাৰণে নক'লোঁ আৰু কৰিব নিদিলেও ভাল নালাগে তো সেইকাৰণে এতিয়া বহি থাকোঁতে আৰু এগৰাকী মানুহে প্ৰসাদ দিলে তো এতিয়া খাওঁ খাই কেনে যাওঁ তো এইটো মন্দিৰটো বহুতে জানেই মন্দিৰটোৰ কথা যদি আপোনালোকে ওচৰ পাজৰৰ মানুহ আছে তো আহিব একবাৰ চাব বহুত শান্তি পায় কৈছোঁ নহয় বহুত শান্তি পায় তো আৰু বেলেগ নাই এক্সপ্ল'ৰ কৰিব লগা নাই একো কিন্তু মই এতিয়া আহিছোঁ এইটো কথা ক'লে কোৱাৰ কাৰণে ময়ো ক'লোঁ ইয়াতে এটা পুখুৰী আছে তো মই পুখুৰীটো আপোনালোকক দেখুৱাম যাওঁতে তো এতিয়া খাই লওঁ খাই লৈ কিনে যাওঁ চবে চাব ওলালোঁ ইয়াৰ পৰা বহুত সময় বহিলোঁ ভাল লাগিল বহি এতিয়া ইয়াৰ পৰা যাওঁ আৰু বাহিৰত কেইটামান ফটো উঠোঁ দুয়োটাই আৰু ফটো এটা ইনষ্টাগ্ৰামত থাকিব আপোনালোকে তলত লিখা আহি আছে দুয়োটাৰে হেণ্ডেল আহি আছে ইয়াৰো আহি আছে আপোনালোকে ছাপোৰ্ট কৰি দিব যাওঁ এতিয়া তো তাৰ আগতে এইটো বজাই দিওঁ যেতিয়া ইয়াতে ফটো উঠি লওঁ আৰু চাব পাৰে আপোনালোকে বাগান বনাইছে ইয়াতে ফুলনি ফুলৰ হেৰি বনাইছে মানে কি বহুত কিমান কম বাৰ কৈ আছোঁ নিৰল কিন্তু বঢ়িয়া সঁচাকৈ নিৰল আপোনালোকে আহি কিনে চাব পাৰে তো ইয়াতে কেইটামান ফটো উঠোঁ আমি ফটো উঠি কিনে ডিছক্ৰিপশ্যনত ইয়াৰ আৰু মোৰ লিংক দুটা থাকিব আপোনালোকে ইনষ্টাগ্ৰামত গৈ ছাপোৰ্ট কৰি দিব এতিয়া ফটো উঠোঁ চৰকাৰে যেতিয়া যাই আহিছোঁ কাছও দেখুৱাব মানে পুখুৰী এটা আছে পুখুৰীটো ধুনীয়াৰ কাছও আছে ইয়াতে তো ইয়াৰ এতিয়া চাব যাইছোঁ তো চাব যাইছোঁ তো বেক কমা কৰি দেখুৱাইছোঁ এই দুটা চৰকাৰে আহি চাব পাৰে এই দুটা চানা চাব পাৰে আৰু বাকী এই চাওক এইপিনে এই চাওক এইকেইটা চাব পাৰে
বাকী ঘৰতে পানী তল হৈছে গাইছ পানী তল হৈছে বহুত এই দুটা আছে আৰু সেইটো পিনে আছে ইয়াতে পানী তলে এইটো মুন্দি ওলাইছে এটা মই দেখুৱাইছোঁ আপোনালোকক মুন্দি ওলাইছে ক'ত গ'ল আৰু ভিতৰত সোমাই গ'ল এটা হঠাতে বহুত এটা বেয়া ইঞ্জিনিয়াৰ হৈ গ'ল তো গম পালে বহুত ডাঙৰ হেৰি হ'ব সেইকাৰণে নকওঁ মানে কষ্ট এটা হেৰালে কিন্তু বহুত লোকচান হ'ল বহুত ডাঙৰ লোকচান হ'ল চ' বহুত ডাঙৰ এটা লোকচান হ'ল মোৰ মানে কি বহুত কিবা এটা বস্তু হেৰালে হয় এনে কৈছোঁ দেই গাইজ এনে কৈছোঁ দেই গাইজ পুহিম এনে কৈছে ঘৰত দৰা পথাৰত চকত যাব ওলালোঁ ইয়াৰ পৰা এটা সৰু চাই কথা কওঁ চাগে আপোনালোকে জানেই ইয়াতে মানে বস্তু যদি কিবা কিনিব লগা হয় ঘৰৰ পৰা আনিব তেতিয়া বহুত দাম লয় ঘৰৰ পৰা আনিব আৰু কি এটা ছাতি অলপমান ফুল লৈছে 10 টকা আৰু ছাতি লৈছে ধূপ লৈছে ধূপৰ কোনে ধূপৰ ভিতৰে কেই পেকেট 10 টকাৰ ভিতৰতে 5 পেকেট থাকে ইয়াতে 1 পেকেট তো এতিয়া যাওঁ ইয়াৰ পৰা আৰু মই এইবাৰ চলাব আনকে মই চলাইছোঁ যাওঁতে চলাব আধা লৈ তাৰপিছত তাৰ পৰা আৰু মই চলাম তো এতিয়া যাওঁ এতিয়া আহিলোঁ এখন পৰঠা হ'ব কিবা খাব আহিলোঁ মন্দিৰৰ পৰা আহি ভোক লাগিছে বহুত তো সেইকাৰণে কিবা খাব আহিলোঁ এইখন আছে এটা দাদা সুবৰ্ণা বুলি কাঞ্চিয়া চকতে আছে আমাৰ ইয়াতে বহুত ট্ৰেজেডি আছে 4 বছৰ ইয়াতে খাইছোঁ ডেইলি 4 বছৰ ইয়াতে পৰঠা খাইছোঁ স্কুলত থাকোঁতে যেতিয়া আমি হাইস্কুলত আছিলোঁ কাঞ্চিয়াত তো অলপ পিছত দেখুৱাইছোঁ আপোনালোকক হাইস্কুলখন এতিয়া ইয়াতে পৰঠা পাইছোঁ এতিয়া পৰঠা দিছোঁ চলাই দেখাম খাই লৈ কিনে পৰঠা পাইছোঁ চ' গাইজ এইখনে হ'ল আমাৰ স্কুল আছিলে এইখনে পিছপিনে হ'ল আমাৰ স্কুল আমি পঢ়ি যোৱা 4 বছৰ পঢ়া মই পঢ়া কেইবছৰ ইয়াত 2 বছৰ মই 4 বছৰ পঢ়া ইয়াতে তো বহুত বছৰ বহুত মেমৰি আছে ইয়াতে আৰু এইখন যাবাৰে ফিল্ড আমাৰ খেলা চবৰ ইও কৈ আছে লগ পাই আছে আৰু মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ কলেজখন তো মই বেক কেমেৰা কৰি দেখুৱাইছোঁ স্কুলখন চ' গাইজ অৱস্থা বেয়া গাড়ী চাব পাৰে আপোনালোকে মই দেখুৱাইছোঁ চাব এই চাওক ষ্টাৰ্ট নহয় চাব পাৰে চাওঁ যে কি হ'ল তেল নাই একটোপা তেল নাই আৰু লাগ ভালকৈ ওচৰতে হৈছে পাৰে আমাৰ পাহাৰ ৰাস্তা আছে পাহাৰ বিলতে হৈছে তাৰমানে এতিয়া এইখিনি ঠেলি লৈ যাম তো অৱস্থা বেয়া দি অলপমান শক্তি লাগব ঠেলিয়াৰ কাৰণে ষ্টিংটো খাই লওঁ ষ্টিং খাইছে মই অলপমান খাই কেনে ঠেলিয়াম তো এতিয়া যাম ঠেলিয়াই অৱস্থা বেয়া এইবাৰ তেল আনবাৰ কাৰণে যাব লাগিব এইবাৰ হচিয়াৰ মন্দিৰত গ'লে ভাল হ'ব বুলি আদাৰ্ষ্ট এনেকুৱা অৱস্থা হ'ল এতিয়া যাওঁ চ' গাইজ তো ৰাতিপুৱাতো চালে চাগেই মনসা মন্দিৰ গৈছিলোঁ তো তাৰ পৰা আহি কিনে এডিট কৰিলোঁ কিন্তু চাওঁ যে ভিডিঅ'টো এণ্ডিঙে কৰা নাই তো এতিয়া যাই আছোঁ মই ধানবাৰী পাওঁ ইপিনে পাহাৰ ৰাস্তা আছে ইয়াতে ৰখি কিনে ধান বান্ধিব যাওঁ ইপিনে ধান আছে পিছপিনে ডিকিত আছে তো ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ তো এইখিনি আছিল এটা সৰু চাই ব্লগ আৰু মাজে মাজে এনেকুৱা কণ্টেণ্ট আহি থাকিব মানে কি ট্ৰাই কৰিম ডেইলি বা 2 দিন মূৰত এটা দি থাকিবলৈ মানে মাজতে কিয় বন্ধ হৈ যাওঁ আপোনালোকে চাগে মানে নাজানে কেনেকৈ জানিব আৰু মানে মই মানে বেছি ঘূৰা ফুৰা নহয় নহ'লে সেইটোৰ কাৰণে ব্লগ বনোৱা নহয় তো এতিয়া ট্ৰাই কৰিম ঘৰতে ব্লগ বনোৱাৰ কাৰণে কি ঘৰত ডেইলি কি কৰোঁ
তো সেনেকুৱা ব্লগ বনাবলৈ ট্ৰাই কৰিম চাওঁ কিমান পাৰোঁ চেষ্টা এটা কৰি চাম যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ শ্বেয়াৰ কৰি দিব যাতে বেলটো আপোনালোকৰ ফ্ৰেণ্ডসকলে দেখা পায় আৰু গম পায় বা ছাপোৰ্ট কৰি দিবৰ কাৰণে ক'ব তো এইখিনি আছিল এটা সৰু চাই ব্লগ আৰু আহি থাকিব লাহে তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব টিল দেন টাটা বাই বাই